হেল্ল' নমস্কাৰ মই মনোৰঞ্জন আমগুৰি কিতাপ পঢ়ো আহক পঢ়িবলৈ আৰম্ভ কৰিছোঁ লেখক অভিযন্তা এম.কে. গুপ্তাৰ ৰচিত কেনেদৰে সদায় সুখী হ'ব পাৰি গ্ৰন্থখন অনুবাদ কৰিছে অনিল শৰ্মাদেৱে কেতিয়াও তুলনা নকৰিবা আমাৰ সমাজৰ কিছুমান মানুহে সদায় নিজৰ লগত আনৰ সৈতে ৰিজনি কৰি চায় যে তেওঁ আনতকৈ হীন সৰু দুখীয়া সাধাৰণ ঘৰ দুৱাৰ ইত্যাদি আৰু হীনমন্যতা হতাশাত ভুগে তেনেলোকে বুজা উচিত যে এই বিশ্বত এনে তুলনামূলক পৰিৱেশ পৰিস্থিতিৰ অভাৱ নাই তুমি যিমানলৈকে উন্নত নোহোৱা শিক্ষা দীক্ষা ঘৰ গাড়ী ধন সম্পদ দেখিবা তোমাতকৈ বহু উচ্চ মেধা সম্পন্ন চহকী লোক আছে সেইদৰে নিম্ন স্তৰো আছে ইয়াৰ শেষ নাই এয়া জগতৰ নিয়ম তুমি যিমানেই ধুনীয়া অধিক মূল্য ভৰি কিবা এটা কিনিবা দেখিবা তাতোতকৈ অধিক ধুনীয়া বা মহামূল্যৰ বস্তু জগতত আছে আজি নহলেও কাইলৈ নিশ্চয় বজাৰত ওলাব কাজেই এনে বলিয়া মাৰাথন দৌৰত ভাগ নোলোৱাইছে যিখিনি তুমি তোমাৰ যোগ্যতা অনুসৰি পাইছা তাতেই সন্তুষ্ট থাকা কিয়নো বহুতে তুমি পোৱা সামান্যখিনি লাভ কৰা নাই মনত ৰাখিবা এই পৰিৱৰ্তনশীল জগতত তুমি আজি আহৰণ কৰা সামগ্ৰীখিনিতকৈ আৰু বহুতো উন্নত মানৰ সামগ্ৰী এদিন ওলাব ধন্যবাদ আজিলৈ ইমানখিনিয়ে পাঠ কৰিলোঁ বাই বাই